নমস্কাৰ সকলোকে পুনৰ মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি কেইখনমান গামোচা বুকিং হৈ গৈছে আৰু সেইকেইখন পেকিং কৰিছোঁ। মই 2 এদিনতে পোষ্ট অফিচলৈ যাব লাগিব, সেইকাৰণে অলপমান দেখুৱাই দিছোঁ গামোচাকেইখন। এই মাজত বুটা দিয়া হয় আৰু মই নিজে চাইড দহি পাতি পেলাই টোপা লগাই থৈছোঁ। ভিডিঅ' দিয়া আছিলে গামোচাবিলাকৰ, এনেকুৱা ভিডিঅ' কাৰোবাক লাগিলে ল'ব পাৰিব মোৰ ওচৰত, আৰু কেইখনমান ষ্টক আছে। এখন পাট সূতা বোৱা হয়, অলপমান ফুলটো ডাঙৰ আছে, দুইটা চাইডতে আছে ফুল। কটনত পাট সূতা বোৱা হয়। আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ দেখিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি এনেকুৱা গামোচা কাৰোবাক লাগে তেতিয়াহ'লে মোৰ এইটো ইয়াতে নাম্বাৰ দিয়া থাকিব, স্ক্ৰীনত হোৱাটছআপ নাম্বাৰ, তাতে কণ্টেক্ট কৰিলে পাব। হোৱাটছআপ কৰি মেছেজ কৰিব, ফোন কৰিলে ৰিচিভ নকৰিব পাৰিব পাৰোঁ। আৰু লগতে যদি সৰু ফুলৰ গামোচা লাগে সেয়াও পাব, যথেষ্ট আছে ষ্টক। আৰু পকোৱা সূতাৰ চেলেং, কেঁচা সূতাৰ চাদৰ বাৰু বেছি ষ্টক নাই, এইটো এতিয়া দিব নোৱাৰিম। গামোচা দিব পাৰিম পকোৱা সূতাৰ, যিহেতু এতিয়া গৰমত পকোৱা সূতাৰে ল'ব ভাল গামোচা, সেইখিনি আপোনালোকে ল'ব পাৰিব। এয়া এখন দেখুৱাইছোঁ, এয়া 5খন লৈছে সৰু ফুলৰ, এইখন একেলগে পেকিং কৰি লৈছোঁ। যিহেতু পোষ্ট অফিচ আঁতৰত হয়, এটা এটাকৈ দিবলৈ যাবলৈ দিগদাৰ হয়, সেইকাৰণে একেলগে কৰি লওঁ কেইবাটাও, তাৰপিছত লৈ যাওঁ গোটেইকেইটা। আৰু আপোনালোকক এটা কথা কওঁ, কাপোৰ পালে মোক মেছেজ কৰি পালোঁ বুলি জনাই দিব, নহ'লে মানে অলপমান দিগদাৰ হয়। কেতিয়াবা কোনোবাই নোপোৱাকৈও থাকি যায়, মই পালে বুলি ভাবি থাকোঁ, তেনেকৈ অলপমান দিগদাৰ হৈ যায় পিছত। লোৱাসকলে যদি যেতিয়া পায় মোক মেছেজ কৰি পালোঁ বুলি জনাই দিব। এয়া হৈ গ'ল ৰেডি, 3টা পাৰ্চেল আছিলে। আৰু নতুনকৈ পুনৰ অলপমান চেলেং আৰু ৰুমাল আনিছোঁ, কাৰোবাক লাগিলে ল'ব পাৰিব। এতিয়া যিহেতু ভাদমহীয়া নামঘৰলৈ যাবলৈ চেলেং দৰকাৰ হয়, সেইকাৰণে কেইখনমান লৈ আনিছোঁ। পকোৱা সূতাৰ হয়, বহুতে কেঁচা সূতাৰো বিচাৰি থাকে। কেঁচা সূতাৰ বোৱা নাই এতিয়া, পকোৱা সূতাৰে আছে 3খন। আৰু ৰুমাল আছে, এইকেইখন পিয়ৰ কটন হয়, বোৱা ৰুমাল। গৰমৰ কাৰণে কাৰোবাক লাগিলে ল'ব পাৰিব ধুনীয়াকৈ, যথেষ্ট আহল বহল ৰুমাল। মই এখন মেলি দেখুৱাওঁ, আপোনালোকে কিমান বহল গম পাব, যথেষ্ট বহল। দেখুৱাই দিছোঁ, এবেগ এটাতকৈ বহল, 2 বেগ এটাতকৈ বহল হ'ব। আৰু চেলেংকেইখন পকোৱা সূতাৰ হয়, ফুলটো অলপ ডাঙৰ ডাঙৰে, মুগা ৰঙৰ ফুল। আৰু এইবিলাক দাম জানিবলৈ হোৱাটছআপত মেছেজ কৰিব। বৰ্তমান 3খন আছে আৰু ববলৈ দিয়া হৈছে। যিসকলক লাগে সোনকালে অৰ্ডাৰ কৰিব বা মোক আগতীয়াকৈ জনাই থ'ব। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল, ধন্যবাদ সকলোকে।